वेलकम बैक टू माय चैनल एवरीवन আৰু আজি এটা বহুত সিৰিয়াছ কথা কম আৰু আপোনালোকৰ মাজত এটা ৰিসেন্টলি ঘটনা এটা হৈ গ'ল এক্সিডেন্ট এটা হৈ গৈছে এছবিএন বুলি আমাৰ শিবু ভাই বুলি জানে বহুতে এছবিএন মিনিমাম তাৰ 2 লাখৰ সাবস্ক্ৰাইবাৰ আছে বিকাশ এতিয়া আই লাভ ট্ৰেভেলিং বহুত সকলোতো চায়ে সিহঁতৰ টিমৰ লগতে ই থাকে আৰু মটো ব্লগাৰ হয় যোৱা দুদিনমান আগত এই ল'ৰাজনৰ বাইক এক্সিডেণ্ট এটা হ'ল bornihatত তো bornihatত এক্সিডেণ্ট হ'লে অলপ বেয়াকৈ দুখ পালে সি সেইকাৰণে এতিয়া অলপ ভৰিত অলপ ভৰিখন দুখনমান অলপমান ফ্ৰেকচাৰ হোৱা বুলি কৈছে হাত অলপ ভাঙা বুলি কৈছে এতিয়া বাৰু আউট অফ ডেঞ্জাৰাছ আছে আৰু বাইকখন একদম টোটেলি গুড়া হৈ গৈছে বাইকখন এজন লগৰ আছিল নিনজা zx 10R কমেও 15 লাখ মান টকীয়া বাইক হ'ব bornihatত এক্সিডেণ্ট হোৱা বুলি কৈছে আৰু সি কোৱা মতে এছবিএন ভাই কোৱা মতে এইটো অলপ ব্ৰেক মাৰোঁতে অলপ কিবা হ'ল বুলি ক'লে নেকি তো সেইকাৰণে একদম আৰু পূৰা ৰাইডিং গিয়াৰত আছিল চাগে সেইকাৰণে পূৰা মাথাত একো হোৱা নাই বাকী এতিয়া আউট অফ ডেঞ্জাৰত আছে এতিয়া চাগে অপাৰেশ্যনৰ কাৰণে এতিয়া অলপমান পইচাৰ দৰকাৰ হৈছে সো বিকাশ দাহঁতে তেখেতৰ চেনেলত এটা ভিডিঅ' আপলোড দিছে সেই ভিডিঅ'টো আপোনালোকে চাই লওক আৰু আপোনালোকে যদি সহায় কৰিব পাৰে তাৰ গোটেইখিনি একাউণ্ট ডিটেইলছ আছে আপোনালোকে চাই লওক নমস্কাৰ সকলোকে আজি এটি বিশেষ কাৰণত এছবিএন ব্লগছ আপোনালোক সকলোৱে জানে তেওঁৰ চেনেলতে আজি এই বিশেষ আজি আমি সকলোৱে বহিছোঁ এটি বিশেষ কথা লৈ আপোনালোক সকলোৱে জানে যে শিবু ভাইৰ আমাৰ এটি দুৰ্ঘটনা হ'ল আজি 3 দিন হ'ল আজি 3 দিন হ'ল 3 দিন হ'ল আৰু 3 দিনৰ পৰা তেওঁ মেডিকেলতে আছে এতিয়া সুস্থ হৈছে আগতকে ভালেখিনি সুস্থ হৈছে এতিয়া তথাপিতো আৰু কমসে কম এমাহমান তেওঁক মেডিকেলতে ৰাখিব লাগিব আৰু এতিয়া এটা অপাৰেশ্যনো হ'ল আৰু এটা অপাৰেশ্যনো হ'ব আৰু যেহেতু এই চেনেলত বহুতখিনি অসমীয়া বুজি নোপোৱা মানুহ আছে সেইকাৰণে আমাৰ অভিষেক ভাই আছে অভিষেক ভাই অকণমান হিন্দীতে প্ৰথমতে কৈ দিব কি ঘটনাটো কেনেকুৱা তাৰপিছত আমি কথা পাতিম तो सबसे पहले नमस्कार भाइयों और सारे बहनों तो मतलब विकास दा ने जो अभी कहा कि हमारे एसबीएन भाई शिबू भाई तो लास्ट संडे को भाई के साथ सुबह मतलब एक इंसिडेंट हो गया था जिसके चलते मतलब एक छोटा सा एक्सीडेंट तो उसके चलते जो अभी फिलहाल भाई हमारे हॉस्पिटल में है तो आप लोग सभी को ऑलरेडी पता ही होगा बट ही इज गोइंग थ्रू ट्रीटमेंट और भाई का ऑलरेडी एक ऑपरेशन हो चुका है एंड और एक ऑपरेशन होने वाला है सो नाउ द थिंग इज हम लोग ये कर रहे हैं क्योंकि हम लोग को थोड़ा बहुत भाई के लिए अभी फाइनेंशियल हेल्प चाहिए और दिस इज द हार्ड टाइम जहाँ पे हम लोग सबको एक साथ आके भाई के लिए अभी हेल्प करना है सो नाउ गेटिंग इट बैक टू विकास दा एंड এটিৰ ক'ব বিচাৰোঁ আমাৰ লগত ধনশ্ৰী বাবু আছে ৰত্নদীপ এইপিনি আছে শিবুৰ বাইদেউ হয় এইটো আৰু এইপিনি আছে ৰাহুল আৰু ঘটনাটোতো হৈ গ'ল এটা মানুহ এটা এক্সিডেণ্ট বা এনেকুৱা দুৰ্ঘটনা মানে আকস্মাত এটা হৈ যায় আৰু এতিয়া এনেও সকলোৰে পৰিস্থিতি বেয়া লাষ্ট 2 বছৰৰ পৰা সকলোৰে ধৰক কোভিডৰ কাৰণে সকলোৰে বেয়া প্ৰব্লেম চলি আছে সো আমি আপোনালোক সকলোকে এইটো ৰিকুৱেষ্ট কৰিম যে তাৰ কাৰণে আশীৰ্বাদ কৰক আপুনি আমাৰ শিবু ভাই যে অতি সোনকালে ভাল হৈ তেওঁ ঘৰলৈ ঘূৰি আহিব পাৰে আৰু তেওঁ বাইদেউ কৈ দিব কি প্ৰব্লেম হৈছে এতিয়া তাৰ এটা অলৰেডি অপাৰেশ্যন হৈছে আৰু এটা কৰিব লগা বাকি আছে তো তাৰ এমআৰআই পৰা ধৰি সিটি স্ক্যান মানে ৰেগুলাৰ তাৰ কৰিব লগা হৈ আছে অলপ মানে ৰেগুলাৰ মানে ধৰা এমআৰআই সিটি স্ক্যান আৰু সোনোগ্ৰাফি এইবিলাক গোটেই বস্তু মানে কৰিব লগা হৈ আছে তো এইবিলাক নকৰিলেতো একো নহ'ব কাৰণ যিমান কৰিব তিমানে আমি ইণ্টাৰনেট ভাৱে তাৰ কিমানখিনি প্ৰব্লেম হৈছে গম পাই থাকিম তো এইফালে যদি আমি কণ্টিনিউ কৰি ৰাখিব বিচাৰোঁ এইফালে আমাৰ ফাইনেন্সিয়েল মানে প্ৰব্লেম হৈ গৈছে তো সেইটো কাৰণে মানে এতিয়া অলপ চবৰ ওচৰৰ পৰা হেল্প বিচাৰি আছোঁ যে যোনে যিমানখিনি পাৰে ইমানখিনি যাতে আমাক যাতে সহায় যাতে আমাৰ মানে যোনদিনাখন এই ঘটনাটো হৈছিলে সেইদিনাখন আমি প্ৰথমতে গভৰ্ণমেণ্ট হস্পিটেল নিছিলোঁ আৰু আপোনালোকে জানে গভৰ্ণমেণ্ট হস্পিটেলত ধৰক ইমান এটা ৰেছপন্স পোৱা নাযায় তাৰপিছত আমি মানে সেইকাৰণে উপায় নাপাই কিনে আমি এটা প্ৰাইভেট হস্পিটেলত আনিব লগা হয় কাৰণ মানুহটো সেইটো টাইমত ইমান ভাবা নাযায় টকা পইচাৰ কথা কাৰণ মানুহটো জীৱনটো লাগে সেইটো কাৰণে আমি মানে প্ৰাইভেট হস্পিটেল লৈ আহিলোঁ আৰু এতিয়া আপোনালোক সকলোকে আমি সকলোৱে মিলি এইটো ৰিকুৱেষ্ট কৰিব পাৰিম যে এইটো টাইমত যোনে যেনেকৈ পাৰে এতিয়া আপোনালোকৰো অৱস্থা বেয়া আমাৰো বেয়া অৱস্থা বেয়া সকলোৰে কিবা প্ৰব্লেমত চলি আছে কিন্তু যোনে যেনেকৈ পাৰে 1 টকা হওক 2 টকা হওক যোনে যেনেকৈ পাৰে গুগল পে' নম্বৰ দিয়া আছে ডেছক্ৰিপশ্যনত আৰু লগতে মোবাইল নম্বৰ গোটেইখিনি ডিটেইলছ দিয়া আছে বাইদেউৰ শিবুৰ বাইদেউৰ সো আপোনালোকে যোনে যেনেকৈ পাৰে প্লিজ সহায় কৰিব আপোনালোকে কাৰণ আপোনালোকৰ অলপমান সহায় আমাৰ শিবু ভাইৰ জীৱনটো ৰক্ষা কৰিব পাৰে সো আপোনালোকে যোনে যেনেকৈ পাৰে ধনশ্ৰী আছে ধনশ্ৰী ৰক্ষা কৰিব
কলে সকলে কথাটো ইতিমধ্যে আপোনালোকে গম পাইছে কেনেকে হৈছে ইনসিডেন্ট হৈ যায় দুৰ্ঘটনা এটা হৈছে সো তাৰ পিছত আপোনালোকে জানে যিকোনো এটা সাধাৰণ যদি এক্সিডেন্ট হয় বহুত কিবা কিবি টেষ্ট কৰা কিন্তু এটো যদিও এতিয়া সুস্থ হৈছে অলপ কিন্তু এটা অপাৰেশন হৈছে আকৌ অপাৰেশন হ'ব আকৌ সদা সদা টেষ্ট কিবা কিবি এটা দীঘলীয়া প্ৰসেছৰ হৈছে গুটে মানে ট্ৰিটমেন্টটো বহুত দীঘলীয়া হ'ব আৰু যিসকল ক্লোজ ফ্ৰেন্ডছ গম পাইছে চাগে অকমান একদম আমাৰ নিচিনা উঠি মেলি কথা কৈ সুস্থ হ'বৰ কাৰণে অকমান সিবুক টাইম লাগিব গতিকে আপোনালোকৰ ব্লেছিংছ লাগে প্ৰথমতে আপোনালোকৰ আশীৰ্বাদ লাগে আপোনালোকে প্ৰে কৰিব যাতে সোনকালে ৰিকভাৰ কৰে আৰু দ্বিতীয়তে যেনেকে বিকাশে কৈছে অকমান ফাইনান্সিয়েল হেল্পৰ দৰকাৰ হ'ব কাৰণ যিকোনো মানুহক যিমান যি নাথাকিলেও সেই যেতিয়া এজন মানুহ এমাহ হস্পিটেলত ৰাখিব লগা হয় দুমাহ ৰাখিব লগা হয় ফাইনান্সিয়েলৰ হেল্পৰ দৰকাৰ সবকে হয় গতিকে তাতে এতিয়া পৰিস্থিতি ইমান বেয়া আপোনালোকে গম পাইছে এই সময়ত হস্পিটেল বিলাকৰ যেটো কষ্ট আছে যেটো ৰেট আছে মেডিসিন হক ট্ৰিটমেন্টৰ হক ডাবল হৈ যায় এইটো সময়ত ম্যাক্সিমামৰ সকলোৰে নহয় তো সেই কাৰণে আপোনালোকে যদি পাৰে যিকোনো 10 টকা 5 টকা যেনেকে নহক হেল্প কৰিব আৰু আপোনালোকৰ ব্লেছিংছ ৰাখিব এইটো মই হেৰিটো কৰিছো কাৰণ নম্বৰটো আমাৰ মানে অলৰেডি ধৰক আজি 3 দিন 4 দিন অপাৰেচন এটা হৈ গ'ল হাতৰ অপাৰেচন এটা হ'ল আৰু এই কিদিন আইসিইউটো আছে যিখিনি মানে আৰু 3 দিন মান আৰু আইসিইউ ৰাখিব 3 দিন মানে আমাৰ হাতত যিখিনি আছিল ধৰক ঘৰতো হওক আমি যিখিনি যিমানখিনি পাৰিছে সহায় কৰিছে কিন্তু আমি ইমানখিনি আৰু যেটো প্ৰসেছটো দীঘল চলিব অলপ সেইকাৰণে আপোনালোকৰ সহায় দৰকাৰৰ কাৰণে আজি এই ভিডিওটো আমি বনাব লগা হেৰি হ'ল আৰু আপোনালোকক মই হেৰিটো কৈ দিছো একাউন্ট নম্বৰটো মই কৈ দিছো মই পাৰিলে স্ক্ৰিনতো দি দিম ফটোটো স্ক্ৰিনতো ফটোটো দি আপোনালোকক মই একাউন্ট নম্বৰটো কৈ দিছো আপোনালোকে এবাৰ ভালকৈ শুনি ল'ব একাউন্ট নম্বৰটো হ'ল SBI একাউন্ট হয় একাউন্ট নম্বৰটো হ'ল 397974854845 আকৌ এবাৰ কৈছো 397974854845 IFC কোডটো কৈ দিছো SBIN 0009150 বা নেমটো হ'ল সংগমিত্ৰা ভট্টাচাৰ্য ব্ৰাঞ্চটো হ'ল বিনোবানগৰ আৰু গুগল পে নম্বৰ দি দিছো গুগল পে নম্বৰটো স্ক্ৰিনত আহি আছে তাৰ মই কৈ দিছো 8403918064 এটো গুগল পে নম্বৰ হয় আৰু আশা কৰো আপোনালোকে সকলোৱে অলপ যোনে যেনেকৈ পাৰে সহায় কৰিব বুলি আশা থাকিলে আৰু হেদিনাখন ই হেলমেট পিন্ধি আছিল বাবে তাৰ ইমান ডাঙৰ এটা একো নহয় কাৰণ আপোনালোকে সদায় বাইক চলাওঁতে হওক ৰাইড কৰা হেলমেটটো সদায় হেলমেটটো পিন্ধিব আজি হেলমেট পিন্ধাৰ কাৰণে সিবু আমাৰ মাজত আছে আৰু এটি ক'ব বিচাৰিম যে কাৰণ ঘৰৰ পৰা ওলাই যাওঁতে কোনো নাভাবে কি তেখেতৰ লগত এটা দুৰ্ঘটনা হ'ব কিন্তু যেতিয়া হয় এই সৰুসুৰা বস্তুবোৰে মানে বহুত এটা ডাঙৰ ৰোল প্লে কৰে সো এটলিষ্ট বেলেগ পাৰক নহলক হেলমেটটো সদায় পিন্ধিব আৰু এইখিনিতে এটা কথা কও বহুত মানে ভুল কথা ওলাইছে বহুত ভুল ভিডিও ভুল ৰিউমাৰ্স ওলাইছে যে হেলমেট পিন্ধা নাছিলে বহুত স্পিডলে বহুত কিবা কিবিকে চলাইছিলে সো এনেকুৱা কথা যি ৰাইডাৰ সমূহ থাকে একদম প্ৰফেশনাল বাইকাৰ সমূহ থাকে বহুত সেফটি মেজৰ চাই চিন্তি বিকাশে বহুত কেটা ৰাইড কৰিছে তো এই অভিজ্ঞতা হৈছে হেবোৰ শিকি বুজিহে ৰাইডত যায় তো সিবু এনেকে ৰাইড কৰিছে আগতে বহুত এক্সপেৰিয়েন্স আছে সিবুৰো আৰু সেইদিনাও হেলমেট পিন্ধি আছিল যেনেকে আপোনালোকে কিছুমান ভিডিও দেখি গালি পাৰিছে এক্সাম্পল দিছে এইবোৰ কাৰণে এনেকুৱা হয় গতে হেখিনি আপোনালোকে বিশ্বাস নকৰিব বহুতে আসলে ভিউজৰ কাৰণে কম নোপোৱাকে কৈ দিয়ে বহুত মানে এতিয়ালৈকে মানুহে মেইন ভিডিও চোৱা নাই তাক চোৱা নাই হেলমেট পিন্ধা আছিল বাইকৰ এক্সিডেন্ট ভিডিও চাই কেনে এটোৰ পৰা নিজৰ পৰা মানুহ কথা বনাই কেনে ভিডিও আপলোড কৰি আছে জাস্ট ফৰ কন্টেন্ট আৰু যেতিয়া লগে আপোনালোকে সিবোৰ নিজমুখেৰে নুশুনে তেতিয়া লগে বেলেগৰ কথা এটলিষ্ট বিশ্বাস নকৰিব কি যেতিয়া পাৰা হয় নিজে আপোনালোকক কৈ দিব বহুতে ইয়াৰ যেতিয়া এখন দুৰ্ঘটনা হ'ল মানে ইউটিউবত SBN এক্সিডেন্ট বুলি মাৰিলে ইমান ফেক ভিডিও ওলাইছে সিবোৰ এটো হ'ল সিবুই 200 স্পিডত চলাইছিল 300 স্পিডত চলাইছিল ডিভাইডাৰত কোনো দেখা নাই সিবুৰ বাইকৰ পিছফালে কোনো বহা নাছিল আনকি তোমালোকে ইহঁতে পিছফালে আছিলে ইহঁতে আছিলে তো কোনো গম পোৱা নাই যে কিমান স্পিডত আছিল বাইক বা কি হৈছিল এদিনাখন ঘটনাটো তাৰ আগফালে কিবা আহিছিলে না কিহৰ কাৰণে কিবা এনেকুৱা হ'ব পাৰে যে কাবাক কি বচাবৰ কাৰণে ই নিজে পৰি গ'ল তো কোনো আসল ঘটনা কোনো গম নাপায় তো যেতিয়া সিবু সুস্থ হৈ আহিব সিবু নিজে নিজৰ ষ্টৰীটো ক'ব যে এদিনাখন হৈছিল কি ঘটনাটো সো আপোনালোকে বেলেগৰ ভিডিও চাই অমুক হৈছিল সেইবিলাক আপোনালোকে ইমান নেগেটিভ কাৰণ আপোনালোকৰ সেই নেগেটিভ কমেন্ট বিলাকে ঘৰৰ ফ্যামিলি হওক বা সিও যদি মোবাইলটো চাই মেডিকেলত কি এনেও হেৰি হৈ আছে ডিপ্ৰেছনত গুচি যাব সেইকাৰণে আপোনালোকে যিমান পাৰে এনেকুৱা এটা নেগেটিভ বস্তু পিছফালে এনেকুৱা নাচাব বস্তুটো সঁচা তথ্যটো সি নিজে আহি কিনে ক'ব এইদিনাখন কি হৈছিল তাৰ লগত আৰু লাষ্টত এইটো ক'ব বিচাৰিম যে কোনটো ফেক একাউণ্ট নম্বৰ দি কেনে যদি বেলেগক আকৌ ভিডিও বনাই
একাউণ্ট নম্বৰটো যিটো আমি একাউণ্ট নম্বৰ দিছোঁ সেই একাউণ্ট নম্বৰটো আপোনালোকে যেন পে'মেণ্ট কৰে, বেলেগ ক'তো একাউণ্ট নকৰে। এইটো বাইদেউৰ একাউণ্ট হয়, আমি ডেছক্ৰিপশ্যনত আপোনালোকে চাই ল'ব ভিডিঅ'ত, এইটোৱেই জেনুইন হয়। আৰু বেলেগ যদি কোনোবাই আপোনালোকক দিছেও একাউণ্ট নম্বৰ বা কিবা, আগতে আপোনালোকে ভিডিঅ'টো চাই ভেৰিফিকেশ্যন কৰি ল'ব। এইটো একাউণ্ট নম্বৰ আৰু এইটো গুগল পে নম্বৰ যেটো সাইডতো থাকিব ডেসক্ৰিপচনতো, যেটো এইটো ভিডিঅ'ৰ থ্ৰুত যেটো দিয়া আছে সেইটোৱে অৰিজিনাল হয়। বাকি যদি সেম পোষ্টাৰ আপোনাৰ বনাই ল'ব, বাট এইটো যেটো গুগল পে নম্বৰ থাকিব, একাউণ্ট নম্বৰ, এইটো একদমে পে নকৰিব যিমানে আপোনালোকে মানে কন্ট্ৰিবিউট কৰিব বিচাৰে এছবিএন ভাইৰ কাৰণে। বাট এটলিষ্ট এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত যিবিলাক ইনফৰমেশ্যন থাকিব এইটোতে ট্ৰাষ্ট কৰি কিনে আপোনাক যিমান সহায় কৰিব পাৰে কৰি ল'ব। বাইদেউৰ একাউণ্ট হয়, বাইদেউৰ লগতে থাকিব দেখিনি। আৰু বাইদেউ ধৰক দৌৰাদৌৰি কৰিছে, কাৰণ চিবুৰ ঘৰত এনেকৈ ল'ৰা এজনে ল'ৰা আৰু এজন বাইদেউ হয়। আৰু এইখিনি আৰু ন বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, এইখিনি আপোনালোকৰ ক'ব লগা আছিলে। আৰু ভবা নাছিলোঁ চিবুৰ চেনেলত এনেকুৱা এটা ভিডিঅ' এটা আহিব বুলি। তো আপোনালোকে আশা কৰোঁ যোনে যেনেকৈ পাৰে আপোনালোকে সহায় কৰিব সকলোৱে। আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিব, এইকাৰণে যাতে মানুহে হেল্প কৰিব পাৰে, যোনে বিচাৰে হেল্প কৰিব পায়। शेयर कर लो जस्ट फॉर एसबीएन भाई, हम लोग के बीच में और मतलब जल्दी से रिकवर होकर आ जाए, आप लोगों को भी अच्छा से अच्छा कंटेंट ला सके। तो जस्ट होप फॉर बेस्ट। ঠিক আছে, আমি এইখিনিতে এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু লগতে যোনে যেনেকৈ পাৰে এই বিপদৰ টাইমত আপোনালোকৰ সহায়ৰ হাত যেন আগবঢ়ায়। ধন্যবাদ, थैंक यू।